কিবা আছিলে নহয় তেখেতৰ নাতিনীয়েক সুধিৰ বুজিছেনে গোটেই ঘৰটো বিচাৰি চলাত কৰিছোঁ কিন্তু পোৱা নাই নহয় আজি 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 আপুনি নহৰু সন্দিকৈ এটা কাম কৰক হে আপুনি এইফালে গৈ থাকক গৈ থাকি আপুনি তিনিআলিটা পাব পাম আপুনি সোঁ চাইডে নোসোমাব চিধা গুচি যাওক চিধা যামগৈ গৈ পেলাই আপুনি একেফালে তিনিটা গলি গৈছে প্ৰথমটোত নোসোমাব দ্বিতীয়টোতো নোসোমাব আপুনি ৩ নম্বৰ গলিটোত সোমাই যাওক সোমাই সেইফালে গৈ ডাঙৰ ডাঙৰ গেট 3খন পাব প্ৰথম গেটত আপুনি নৰব দ্বিতীয় গেটত নৰব তৃতীয় গেটখন আপুনি ঠেলি সোমাই গুচি যাওক সোমাই গৈ পেলাই 3টা ঘৰ পেলাই আছাম টাইপৰ ঘৰ আপুনি প্ৰথম ঘৰটো মুখত নৰব দ্বিতীয় ঘৰটো মুখত নৰব তৃতীয় ঘৰটো মুখত আপুনি ৰৈ দিয়ক তাত দেখিব 3খন দৰ্জা আছে আপুনি প্ৰথম দৰ্জা নুখুলিব দ্বিতীয় দৰ্জা নুখুলিব তৃতীয় দৰ্জাখন খুলি আপুনি সোমাই যাওক আপুনি সোমাই যাওক সোমাই গৈ 3টা আলমাৰী আছে প্ৰথম আলমাৰীটো আপুনি নৰব দ্বিতীয়টো ওচৰটো নৰব তৃতীয়টো ওচৰ ৰৈ দিয়ক তৃতীয়টোতে 3টা দয়া আছে আপুনি প্ৰথমটো নুখুলিব দ্বিতীয়টো নুখুলিব তৃতীয় দয়াটো আপুনি খুলি লৈ আহক এখন খুলি দিয়ক খুলি দিলে তাত এখন গীতা আছে তাত চুই মই শপত খাই গৈছো নহৰু সন্দিকৈ ঘৰ মই চিনি নাপাওঁ কি বাছখন আহি নাপাবহি নে কি এইফালে সকাম ভাগিবই হ'ব এতিয়া কি খুটিয়া থাকে হে সময়টো কিমান হ'ল চাওকচোন বাজি 10 সময়টো কিমান হ'ল ভালকে চাওকচোন বাজি 11 হেৰি ভালকে চাওকচোন সময়টো কিমান হ'ল কলা নেকি বাজি 13 হেৰি বাজি 10 বাজি 11 বাজি 12 বাজি 13 ডাঙৰ কি হে ঘণ্টা কাটাডাল নাই দেখা নাই নেকি ৰাম আজিও মানুহজন ইমান পৰলৈকে আহি পোৱাহি নাই আজি বা কাক লৈ আহে সদায় সদায় এজন হয় এজন লগত লৈ আহিবই আহক আজি দিম মই একা জলি এইটিয়ে মোৰ বাসক কৃষ্ণ প্ৰভু ইয়াতে বহকচোন কৃষ্ণ প্ৰভু হ'ব হ'ব আপুনি অলপ সময় বহক বুজিছে মই সেই ভিতৰলৈ গৈ মুখ হাতখন ধুই মেলি আহোঁ হা তাৰ পাছত আমি দুয়ো একেলগে সাজ খাম দেই বহক কৃষ্ণ মালতী মালতী এইফালে আলহী আহিছে আপুনি আহিলে আমাৰ এখেতৰ লগতে আহিছে চাগে হয় তেখেতৰ লগতে আহিলো মানে মই সেই বাটেদি গৈ আছিলো তেখেতে মোক লগ পালে লগ পাই পেলাই ক'লে বোলে দুপৰীয়া ভাত সাজ বোলে আমাৰ ঘৰতে খাই যাওক সেইকাৰণে গুচি আহিলো ভালেই কৰিলে পিছে ঢেকি থোৱাটো দেখিছে দেখিছো পিছে পিছে মানে সেই ঢেকি থোৱাটো লৈ ভাত খোৱাৰ পিছত তেওঁ ঢেকি থোৱাটো আনি খুব মৰিয়াই হয়নে তাৰমানে ভাত খোৱাৰ পিছত ঢেকি থোৱাটো লৈ পেলাই মৰিয়াই কৃষ্ণ কৃষ্ণ প্ৰভু এনেকুৱা মানুহ মই আগতে দেখা নাই দেই মই ভাত নাখাওঁ উঠিলে যে মই নাই মই ভাত নাখাওঁ খাই যাওক আকৌ মই ঘৰতে খামগে দেই মই আহিছো দেই নাই মই এনেকুৱা মানুহ দেখা নাই দেই ক'তো কৃষ্ণ প্ৰভু হেৰা আলহীজন ক'ত গ'ল হয় আলহীজন গ'লগে কেলে গ'লগৈ আপুনি যে সেই ঢেকি থোৱাটো আনি থৈছিলে মানুহজনক ঢেকি থোৱাটো লাগে মই আকৌ ক'লো মানুহজনে কষ্ট কৰি আনি থৈছে ঢেকি থোৱাটো আকৌ কেলে দিওঁ নিদিওঁ বুলি ক'লত বেয়া পাই গুচি গ'লগে শ্ৰাম খালা কলি যায় হেৰা ঢেকি থোৱাটো ক'ত আছে আলহীজনে বেয়া পাই গৈছে নহয় এইটো সেই সাধাৰণ বস্তুটো তুমিনো বাৰু আলহীজনক নিদিলানে বেয়াই পালে এতিয়া এইটো লৈ যাওকচোন এইটো লৈ যাওক
ঐ দিছ তই আমাক একদম বেয়া নাপাবি দেই আমি তোক খবৰ কৰিবলৈ আহিব পৰা নাই আৰু তাতে চা এইকেইদিন ফেক্টৰীত একদম বৰাবৰ কাম চলি আছে নে কি ক ঠিকেইতো ঠিকে দাদা আমাৰ কাৰণে 1 নম্বৰ কথা তই যে মানুহটো যে মানুহটো তই বাচি গলি হা আৰে দুষ্ট অকণ বহাই দে হা আৰু তাতে এটা কথা দুষ্ট চা তোৰ এই বাওঁ হাতখনে কটা গৈছে তোৰ কিয় সোঁ হাতখন আছে তই অন্তত কাম কৰি খাব পাৰিবি নে কি ক ঠিক আছে ঐ মোক ইমান অকৰা বুলি ভাবিছ নি সেইদিনাখন মেচিনত মোৰ সোঁ হাতখনে সোমাইছিলে মই সোঁ হাতখন উলিয়াই বাওঁ হাতখন সোমোৱাই দিলো বুলিহে নেক্সট বাহ হেৰি বাহিৰত যাওক ফিজটো জমা দিয়ক যাওক হ'ব বাৰু ছাৰ কৰক কৰক সাজ খাই আহিছ আছে নেকি আছে ছাৰ আঘোণ মানুহৰ ঘৰতে বনাইছে ছাৰ খাই থাকো আৰু তোক মই সুধিছো বিষটো আছে নেকি বিষ আছে ছাৰ গোটেই হোল বডি পেইন ছাৰ বিষ আছে আছে ছাৰ তেনেহ'লে তোৰ প্ৰথমতে মই হাতখন চাই লওঁ চব ছাৰ নাই দেখোন মৰিলে আছো নাই দেখোন মোৰ নাই দেখোন মোৰ নাই দেখোন ছাৰ সেইডাল দেখোন কাণত লগোৱাই নাই এইডাল এৰিয়েলডাল মূৰ্খ কোন ঐ কোন বুলি যে কলি ইয়াত তই আৰু মই আছো তাৰমানে তই জ্ঞানী মই মূৰ্খ নেকি নহয় ছাৰ মই মূৰ্খ বাপৰে তোৰ ওচৰলৈ নিবই নোৱাৰিও এটা কথা কচোন তই মোক আচল কেছটো কি কচোন মানে ছাৰ ডিটেইলছ যদি ক'বলৈ হয় নহয় ছাৰ ডিটেইলছ ক হয় ছাৰ মই সেইদিনাখন মানে ছাৰ তেজপুৰৰ পৰা আহি আছিলো ছাৰ তেজপুৰৰ পৰা আহি আছিলো ছাৰ অকণমান খাইছিলো দেই ছাৰ মিছা কথা নকওঁ অকণমান মই খাইছিলো তেজপুৰৰ পৰা ছাৰ গাড়ী লৈ মই আহি আছো 1 কিলোমিটাৰ মান আহি পাইছোহি ছাৰ মই ধুনীয়াকে স্কুটাৰ এখন পাইছো ধুনীয়াকে চাইড দিছো ছাৰ তাৰ পৰা আকৌ মই গাড়ী চলাই আহি আছো ছাৰ আহি ছাৰ মই আকৌ এখন আপোনাৰ ট্ৰাক পাইছো ছাৰ ট্ৰাকখনো মই ধুনীয়াকে চাইড দি দিছো ছাৰ তাৰ পৰা আহি ছাৰ তেজপুৰ ওলালো আৰু অলপ আহি ছাৰ আকৌ মই ছাৰ হেৰি এখন পালো নাইট চুপাৰখনো ছাৰ মই সুন্দৰকে ধুনীয়াকে চাইড দি দিলো ছাৰ তাৰ পৰা আহি ছাৰ পাগলজনী পালো সেইজনীকো চাইড দিছো ছাৰ তাৰ পৰা বুজিছে নে ছাৰ মদাহী দুটামান পালো সিহঁতকো মই চাইড দিছো ছাৰ তাৰ পৰা আহি মই আপোনাৰ আকৌ এনেকে আহি আছো এখন ট্ৰাক পাইছো সেইখনো চাইড দিছো তাৰ পৰা আহি ছাৰ মই ভুমুৱাগুৰি দলংখন পাইছো দলংখনো ছাৰ মই চাইড দিছো তাৰ পাছত আৰু ছাৰ মই একোৱেই ক'ব নোৱাৰো ইয়ে বিছনা তলতে আছে বুজিছা তুমি সিফালৰ পৰা খুচা মই খুচিবা নেৰিবা কি পাইছে চুৰ বুলি মোৰ ভয় কমতে মাৰিছে যে ভালকে মাৰা ওলা অকমান চাইছো দেই চকুত লাগিব চকুত লাগিব ফিউচাৰ আছে নিয়ে ওলা ধৰিবা দেই নেৰিবা একেবাৰে তাৰ ষ্টাইল দেখিছা বেলেগ চুৰ কি হ'ল ওলাইছো নহয় ইমান চিঞৰ কেলে কৈছে দেখিলা চিঞৰ কেলে কৈছে এৰিলে তই পলাবি নপলাও মই কৈছো নাই নপলাই দিলো এটা কথা কচোন ঘৰখনৰ মালিক কোন মই হা মই
ওলাওতে সোমাওতে কিমান কষ্ট হৈছে দেখিছা নাই এইবেলিৰ পৰা বিচনাখনৰ চাৰিওফালে 4টা ইটা আৰু লগাই দিব চোৰৰ কথা শুনা ইয়াক এটা কাম কৰ বুইছা কি কৰা ইয়াক বান্ধি ল বলা বান্ধি ল বলা ৰবা ৰবা বলা ভাঙি পেলাম চকু দেখিছা লগাই লোৱা ৰবাহে চোৰৰ বাহাদুৰি দেখিলা নাই তুমি ভালকে বান্ধা কাটি বান্ধা চুৰ কৰ তই চুৰ কৰ কাঠি দি দিছো ৰবা কাঠি দি দিছো ইয়াক বৰুৱা তুমি গম পাইছা নে নাই কোৱাচোন কোৱাচোন মই তোমাক কি ৰাতিয়ে সোমোৱা গম পাও নহয় গম পোৱা নেকি গম পাও নহয় ভয়ো লাগিছে ভয় লাগিছে ৰাতি বিয়লি কথা কিবা কিবি থাকিবও পাৰে হ'ব মই ৰৈ আছো তুমি ৰৈ আছা মই ৰৈ আছো ৰাতিপুৱা সকলোকে মাতিম আৰু ইয়াৰ বিচাৰ কৰিছো দেখিছা কি কৰো ইয়াক খকৰ মুকুটি মাৰি দিওঁ ইয়াক ইয়াক এটা কাম কৰো নি কি হে ইয়াৰ চুলিখিনি খুৰাই পেলাও নি চুলি খুৱালে কি হ'ব হে চুলি তুমি আজি খুৱাবা কাইলৈ গজিব এটা কাম কৰো কি কাম ইয়াক তোমাৰ ইয়াৰ হাত এখন ছেদন কৰি পেলাও হাত ভাঙিলে আকৌ পুলিচৰ ঝামেলাটো আহি পৰিব নহয় বুজিছা নাই আৰু হাত আজি ভাঙিলে তোমাৰ কি হ'ব আকৌ প্লাষ্টাৰ কৰিব ভাল হৈ যাব গতিকে সিমানলৈ নাযাওঁ বুজিছা ইয়াক মানে হেৰি কৰি পেলাও নেকি কি কয় হে ভৰিকে ভাঙি দিওঁ বুজিছা লৰচৰ কৰিব নোৱাৰা ৰ'বাচোন ৰ'বা এটা কাম কৰো কি কাম ইয়াৰ চকুকেইটাকে ফুটাই পেলাওঁ বুজিছা তেৰি মানুহটোৱে কেলে এনেকুৱা কথাবোৰ কয় জানো পাই চকুকেইটা ফুটোৱালে কিটো হ'ব হে সিহে অকমানি এটা ল'ব গাঁৱে গাঁৱে ঘূৰি ফুৰিব এছটিচিত গৈ তোমাৰ গান গাব পইচা ঘটি থাকিব জামালাটো আমাৰহে আমাৰ গতিকে এটা কাম কৰিব কি কৰে হে ইয়াক কি কৰে ইয়াত চুৰাত অলপ পানী সানি দিওঁ নি চুৰাত পাত আৰু তোমাৰ নহ'লে বান্দৰ কেকুৱা মেলো নেকি এই বান্দৰ কেকুৱা মেলিলে আকৌ নিজৰ গাটো লাগিব নহয় সেইটো হয় সেইটো ৰ'বাচোন ৰ'বা এটা কাম কৰো এই গৰম পানী আনি ইয়াক গাত ঢালি দিওঁ এই তেৰি গৰম পানী ঢালে হেৰা তোমাৰ পাপা ফুৱাটো ফুলি যাব নে ফুলি যাব তাৰপিছত তোমাৰ বাৰ্ণল গহি দিব ভাল হৈ যাব ভাল হেৰি হে কি হ'ল মই এটা কথা কওঁ যি কৰে আপোনালোকে সোনকালে কৰক মই এঘৰতে ইমান টাইম দিব নোৱাৰো দেই দেখিছনে বাৰু তই কাক নিবলৈ আহিছে বাৰু কাক নিবলৈ আহিছে কি হ'ল এই ৰাতিখন হাতত লেম লৈ পেলাই কলে লদিয়াই আছে ফেঁচা এটাই বুজিছনে আজি কেইদিনমানৰ পৰা তোৰ সেই গছজোপাৰ ওপৰত বহি লৈ চিঞৰি আছে নহয় এইটো চৰাই হয় তাক চিঞৰিবলৈ দিয়ক আপুনি লেম লৈ পেলাই বাহিৰত ৰৈ থাকিব নালাগে ভিতৰলৈ যাওক নহয় ঐ কি হ'ল আমাৰ যেতিয়া ককা মৰিব সময় হৈছিলে বুজিছ তেতিয়া তোৰ 7 দিনমান তোৰ এটা ফেঁচায়ে এই গছজোপাৰ ওপৰতে বহি তোৰ নিউ চিঞৰিলে তোৰ 8 নম্বৰ দিনা আমাৰ ককা গ'লেই 8 দিন চিঞৰিলে আৰু আমাৰ ককা কম শকত মস্ত মানুহ আছিলে নিবৰ কাৰণে সি টাইম ল'লে বুজিছ 7 দিন ল'লে 7 দিন আৰু আমাৰ সেই বৌতি যেতিয়া মৰিব সময় হ'ল বুজিছ তেতিয়া ফেঁচাটো আহি তোৰ এই আম গছজোপাৰ ওপৰতে বহি নিউ 3 দিন চিঞৰিলে 4 নম্বৰ দিনা বৌতি গ'লেই 4 দিন চিঞৰিলে ককাতকে আকৌ বৌতি ক্ষীণ আছিলে নহয় দাইটি এই একবিংশ শতিকাত আপুনি সেই অন্ধবিশ্বাসবোৰ লৈ থাকিব নালাগে বুজিছে তই কি কথা কৈছ কলিকালৰ ল'ৰা হৈ সেই ভদিয়া যে মাক যে ঢুকাব সময় হৈছিলে তেতিয়া বুজিছ এটা ফেঁচাইটো 2 দিন চিঞৰিলে নিউ চিঞৰিলে 3 নম্বৰ দিনা লৈয়ে গ'ল তাৰমানে ফেঁচাই চিঞৰিলে নিউ ক'লে লৈয়ে যায় সি কয় নিউ বুলি আকৌ ঠিক আছে দাইটি আপুনি মোক এটা কথা বুজাই দিয়ক কি কথা বিহাৰত ফেঁচা আছে নে নাই আছেতো আকৌ আছে বিহাৰত মানুহ মৰে নমৰে মৰে বিহাৰত মানুহ মৰিলে ফেঁচাটোৱে লে যায়েংগা তেনেকে কয় নেকি